ভয় মানুহৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা। ভয়ে আপোনাক আপোনাৰ সফলতাৰ কাষৰ পৰা ঘূৰাই আনিব পাৰে। মানুহৰ মনত বিভিন্ন ধৰণৰ ভয় থাকিব পাৰে, কিন্তু এটা ভয় যিটো প্ৰায়ে সকলোৰে ক্ষেত্ৰত দেখা পোৱা যায় সেইটো হৈছে মানুহৰ লগত কথা পাতিবলৈ ভয় কৰা। কিবা মিটিং বা জনসমাগম ঠাইত মাইকৰ আগত ক'বলৈ বা কোনোবা অচিনাকি ব্যক্তিৰ সৈতে কথা পাতিবলৈ সকলো ঠাইতে কি ক'ম কেনেকৈ ক'ম সেয়াই মগজুত ঘূৰি থাকে। যিসকলে এই ভয়ৰ সন্মুখীন হয় তেওঁলোকে ইচ্ছা কৰিলেও নিজৰ কথা বা নিজৰ সমিধান মানুহৰ আগত ব্যক্ত কৰিব নোৱাৰে। আৰু এনেকৈ ভয় কৰি থাকিলে মানুহে আমাক তুচ্ছ জ্ঞান কৰে আৰু মানুহৰ দৃষ্টিত আমাৰ ভেলু কমি যায়। আচলতে আমি বিচাৰোঁ যে যেতিয়া আমি মানুহৰ সৈতে কথা পাতোঁ তেতিয়া তেওঁ আমাৰ প্ৰতি ইমপ্ৰেছ হৈ যায় আৰু আমাৰ বাৰ্তালাপসমূহ গুৰুত্বপূৰ্ণ বা মূল্যৱান হোৱাটো। কিন্তু আমাৰ এই ভয়টোৰ বাবে আমি দ্বিধাবোধ হৈ থাকোঁ। কেনেকৈ এই ভয়টোৰ পৰা ওলাই আহিব পাৰি আৰু নিজৰ ভেলু বঢ়াব পাৰি, আজিৰ ভিডিঅ'টোত এই বিষয়টোৰ ওপৰত আলোচনা কৰিম। কিয় আমি মানুহৰ সৈতে কথা পাতিবলৈ ভয় কৰোঁ আৰু কেনেকৈ এই সমস্যাটোৰ পৰা ওলাই আহিব পাৰি। কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা সৰু অনুৰোধ, আপুনি যদি এই চেনেলটোত নতুন হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ইয়াত আপুনি এনেদৰে গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ পাই থাকিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম উপায়টো হ'ল নিজৰ আত্মসন্মানক প্ৰবল কৰক। কাৰোবাৰ লগত কথা পতাৰ সময়ত আপোনাৰ ওপৰত আত্মবিশ্বাস থাকিব লাগিব। আপোনাৰ বডি লেংগুৱেজ আৰু আপোনাৰ এটিটিউড ষ্ট্ৰং হ'ব লাগিব। যদি আপোনাৰ আত্মবিশ্বাস কম আছে তেন্তে আপুনি নিম্ন যেন লাগিব আৰু মানুহে আপোনাৰ সৈতে কথা পাতিবলৈ আগ্ৰহ প্ৰকাশ নকৰিব। আৰু এই কথাই আমাৰ ওপৰত বহুত নেতিবাচক প্ৰভাৱ পেলায়। মই চাগে মানুহৰ সৈতে ভালদৰে কথা পাতিব পৰা নাই বা মানুহক মোৰ কথাৰে পতিয়ন নিয়াব পৰা নাই বা ইমপ্ৰেছ কৰিব পৰা নাই। নিজৰ কনফিডেণ্টক দৃঢ়ভাৱে ৰাখিব। আপুনি যেতিয়া কাৰোবাৰ সৈতে কথা পাতিব তেতিয়া নিজৰ ভিতৰৰ ভয় ভাৱটো আৰু সংকোচক নিজৰ চেহেৰাত বা নিজৰ আচৰণত প্ৰকাশ হ'ব নিদিব। সেইবাবে নিজৰ মুখাভিব্যক্তিক নিজৰ অধীনত ৰাখিব। নিজৰ আত্মবিশ্বাস প্ৰবল কৰিবলৈ ইতিবাচকভাৱে কথা পাতিবলৈ চেষ্টা কৰিব আৰু এনে টপিকৰ ওপৰত কথা পাতিবলৈ বাছি ল'ব যিটোত আপুনি কমফৰ্টেবল হয় আৰু যিটোৰ বিষয়ে আপোনাৰ লগত ভাল জ্ঞান বা অভিজ্ঞতা আছে। সেইবাবে আপুনি অলপ পঢ়িবলৈ আৰম্ভ কৰিব পাৰে, কাৰণ পঢ়িলে আপোনাৰ জ্ঞান বৃদ্ধি হয় আৰু যেতিয়া আপুনি কিবা বস্তুৰ বিষয়ে ভালদৰে জানে, সেইটোৰ সম্পূৰ্ণ জ্ঞান থাকে, তেতিয়া আপুনি নাৰ্ভাছ যেন অনুভৱ নকৰে। আপুনি সম্পূৰ্ণভাৱে সেই কথোপকথনত আত্মবিশ্বাসৰ সৈতে জড়িত থাকিব পাৰে আৰু নাৰ্ভাছ হোৱাৰ কোনো কথাই নাহে। দ্বিতীয় উপায়টো হ'ল আনৰ সৈতে তুলনা কৰা আৰু হীন ভাৱনা বন্ধ কৰক। কেতিয়াবা আমি মানুহৰ সৈতে কথা পাতিবলৈ ভয় কৰাৰ কাৰণ আনৰ লগত তুলনা কৰা বা নিজৰ প্ৰতি হীন ভাৱ অনাও হ'ব পাৰে। কোনোবাই নিজৰ হাইট, কোনোবাই নিজৰ চেহেৰাক লৈও হীনতাৰ সন্মুখীন হয় আৰু সদায় নিজৰ তুলনা আনৰ সৈতে কৰি থাকে। যদি আমাৰ সন্মুখত কোনোবাই ইংৰাজীত কথা পাতি আছে আৰু আমি সেই কথাবোৰ ভালদৰে বুজি নাপাওঁ তেতিয়া আমি নাৰ্ভাছ হৈ যাওঁ আৰু নিজৰ কথা বতৰা আৰম্ভ কৰিব নোৱাৰোঁ এইটো ভাবি যে নাজানো তেওঁ কি কৈ দিয়ে, আৰু যদি কিবা সুধি দিয়ে মই চাগে তাৰ উত্তৰ দিবই নোৱাৰিম। আৰু কিছুমানৰ নিজৰ হাইটক লৈ বা নিজৰ ব্যক্তিত্বক লৈও একে দশা হয়। এই ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হয়। মানুহৰ ভিতৰত যে এই ভয় ভাৱটো থাকে এইটো নিজৰ ভিতৰৰ পৰা উলিয়াবলৈ প্ৰথমে আপুনি নিজৰ প্ৰতি নিজৰ দৃষ্টিভংগী সলনি কৰিব লাগিব। আপুনি কিয় পাহৰি যায় যে আপোনাৰো কিবা বিশেষত্ব আছে। এনে ধৰণৰ একো কামেই নাই যিটো আপুনি কৰিব নোৱাৰে। যিটো বস্তু আপুনি সলনি কৰিবই নোৱাৰে সেইটোৰ বিষয়ে ভাবি দুখী হৈ নিজৰ সময় নষ্ট কৰাতকৈ ভাল যিটো আপুনি ঠিক কৰিব পাৰে সেইটোৰ ওপৰত অধিক গুৰুত্ব দিয়ক। আৰু এইটো কিবা জটিলতাৰ সন্মুখীন হয় বা কাৰোবাৰ সৈতে তুলনা কৰি কেতিয়াও হ'ব নোৱাৰে। আপোনাৰ দুৰ্বলতাসমূহ বিচাৰি তাৰ ওপৰত কাম কৰক আৰু নিজৰ পৰিচয় বনাওক আৰু আপোনাৰ জটিলতা নিজেই আঁতৰি যাব। নিজক প্ৰত্যাহ্বান দিয়ক। কোৱা হয় যে যি বস্তুৰ পৰা আমি পলাব খোজোঁ সি কেতিয়াও আমাৰ লগ নেৰে। যদি আপুনি সেইটো এটা প্ৰত্যাহ্বান স্বৰূপে লৈ তাৰ সন্মুখীন হয় তেন্তে আপুনি বিজয় লাভ কৰিব পাৰে। যদি কিবা কামত আপোনাৰ ভয় লাগে বা শংকাবোধ হয় তেন্তে সেইটো এবাৰ হ'লেও কৰি চাব, কাৰণ সেই কামটোৱে আপোনাৰ ব্যক্তিত্ব আৰু আপোনাৰ ইচ্ছা শক্তিক প্ৰবল কৰিব পাৰে। যদি আপুনি কোনোবা অচিনাকি ব্যক্তিৰ সৈতে প্ৰথম লগ পাইছে বা নতুন কোনো ব্যক্তিৰ সৈতে কথা পাতিবলৈ লাজ কৰে বা সংকোচ যেন অনুভৱ হয় তেতিয়া আপুনি বুজিব নোৱাৰে যে কি কথা পাতিম, নিজৰ কথা বতৰা কেনেকৈ আৰম্ভ কৰিম আৰু কি ক'ম। আৰু ইয়াত আপুনি নিজকে এটা প্ৰত্যাহ্বান দিয়ক আৰু এতিয়াৰ পৰা আপুনি নিজৰ এই অভ্যাসটো সলনি কৰিব। ইয়াৰ বাবে আপুনি নিজৰ আইনাখনৰ সন্মুখত থিয় হৈ নিজৰ লগত কথা পাতিবলৈ আৰম্ভ কৰক। প্ৰথমে অস্বস্তিকৰ যেন লাগিব যদিও ৩-৪ বাৰমান কথা পতাৰ পাছত সহজ হৈ যাব। এইটো এক প্ৰকাৰৰ উপায় যিয়ে আপোনাৰ ভিতৰত সোমাই থকা এই ভয় ভাৱক আঁতৰাবলৈ সহায়ক হ'ব। প্ৰতিদিনৰ অলপ চেষ্টাই আপোনাৰ বহুত উপকাৰী হ'ব, কাৰণ যদি আপোনাৰ ভিতৰৰ এই ভয় ভাৱক জিনিব বিচাৰে তেন্তে নিজক অলপ খুচিবই লাগিব। মানুহৰ লগত মাত্ৰ কথাই পাতিব লাগে। কথা পতাৰ পাছত তেওঁ আপোনাৰ বিষয়ে কি ভাবে সেইটো ভবা তেওঁৰ কাম। আপুনি মাথো নিজৰ ফালৰ পৰা সম্পূৰ্ণ চেষ্টা কৰক।
চতুৰ্থ উপায়, সকলো বাৰ্তালাপ বা কথোপকথন সন্তোষজনক বা ভাল ধৰণৰ নহয়। কেতিয়াবা কিছুমান কথা বতৰা এনেকুৱাও হৈ যায় যিটো ভাল বা আপুনি ভবা ধৰণৰ নহয় আৰু ইয়াৰ এটা বহুত বেয়া অভিজ্ঞতা হয় আৰু আমাৰ মন মগজুত ইয়াৰ চাপ পৰে। এই ভয়ে আমাক নাৰ্ভাছ কৰি থাকে। কিন্তু মনত ৰাখিব, সকলোৰে বাৰ্তালাপ ভাল নহয়। এই সমস্যা সকলোৰে লগত হয়। এটা বা দুটা ভাল বাৰ্তালাপ নহয় যদি তাৰ অৰ্থ এইটো নহয় যে আগলৈ আপোনাৰ লগত সদায় এনেদৰেই হৈ থাকিব। কাৰণ যদি আপোনাৰ কথাবোৰ বা আপোনাৰ কথা কোৱাৰ ধৰণ কাৰোবাৰ যদি ভাল নালাগে, ইয়াত আপোনাৰ একো ভুল নাই। আৰু যদি কোনোবা এজনক আপুনি ভাল নালাগিল, তেন্তে সেইজনৰ লগত কথা পাতক যিজনে আপোনাক ভাল পায়, আপোনাৰ লগত কথা পাতিবলৈ আগ্ৰহী, আৰু নিজৰ এই ভয় ভাৱ শেষ কৰি দিয়ক। কাৰণ প্ৰতিজন ব্যক্তি একেধৰণৰ নহয়। আপোনাক ভাল পোৱা, আপোনাৰ লগত কথা পাতি ভাল লগা আৰু মানুহ আছে। নিজৰ আত্মবিশ্বাস কমি যাব নিদিব আৰু পুৰণা কথাবোৰ পাহৰি মানুহৰ সৈতে কথা বতৰা পাতক আৰু খাপ খাবলৈ আৰম্ভ কৰক। পঞ্চম উপায়টো হ'ল আবদ্ধ হৈ নাথাকিব। কেতিয়াবা আমি একেবোৰ কথাকে বা অনুভৱক লৈ আবদ্ধ হৈ থাকোঁ, কিন্তু তাৰ একো উপায় বিচাৰি নাপাওঁ। মই এনেকুৱাই হয়, মানুহৰ সন্মুখলৈ যাবলৈ মোৰ ভয় লাগে, নাজানি কিবা ভুলকৈ কৈ দিওঁ যদি, বা মানুহে মোক লৈ কৌতুক কৰিব লয় যদি তেতিয়া, আৰু এনেকুৱা বিভিন্ন ধৰণৰ কথাই আমাৰ আত্মবিশ্বাসক হ্ৰাস কৰি পেলায় আৰু য'ত আছে তাতেই আপোনাক আবদ্ধ কৰি ৰখাই থয়। সেইবাবে কেতিয়াও নিজক আবদ্ধ কৰি নাৰাখিব। জীৱনত সমস্যা আহি থাকে আৰু সমাধানো ওলায়ে থাকে। যদি আমি একেধৰণৰ পৰিস্থিতি আৰু সমস্যাত আবদ্ধ হৈ থাকোঁ, তেন্তে আমি কেতিয়াও আগবাঢ়িবও নোৱাৰিম আৰু কেতিয়াও আমাৰ জীৱনত একো বিশেষত্বই নাহিব। কাৰণ ইয়াত আমি নিজেই আমাৰ সমস্যাৰ সমাধান কৰিব লাগিব। যদি সমস্যাৰ সন্মুখীন হৈছোঁ, তাৰ সমাধানো বিচাৰি পাম। ষষ্ঠ উপায় হ'ল উভয়মুখী ব্যক্তি হোৱা। যদি আপুনিও অকলশৰে থাকি বেছি ভাল পায়, মানুহৰ লগ সংগ বেছি ভাল নাপায়, আপোনাৰ নিজৰ সংগই আপুনি বেছি ভাল পায়, তেন্তে এই সমস্যাটো আপোনাৰ সৈতে পৰাপক্ষত হৈয়ে থাকে। আপুনি অপৰিচিত বা নতুন কোনো ব্যক্তিৰ সৈতে কথা পাতিবলৈ ভয় কৰে, কাৰণ আপোনাৰ এইবোৰৰ অভ্যাস বেছি নাই। উভয়মুখী ব্যক্তিৰ অৰ্থ হ'ল সম্পূৰ্ণ অন্তৰ্মুখী ব্যক্তিও নহয় আৰু বহিৰ্মুখী ব্যক্তিও নহয়। এই দুই ধৰণৰ হ'ব লাগিব। যদি কেতিয়াবা অকলশৰে থাকে, তেতিয়াও আপুনি সুখী, আৰু যেতিয়া সকলোৰে লগত থাকে তেতিয়াও আপুনি খাপ খাই চলিব পাৰিব লাগিব। উভয়মুখী হ'লে আপোনাৰ যিটো মৌলিক প্ৰকৃতি সেইটো একেই থাকে, কিন্তু আপোনাৰ ভিতৰৰ ভয় ভাৱটো আঁতৰি যায়। আপুনি তাতকৈ আগবাঢ়ি যায় আৰু জীৱনটো অলপ সহজভাৱে থাকিবলৈ চেষ্টা কৰক। প্ৰতিটো কথাই হৃদয়ৰে গভীৰভাৱে ল'লে আমি উদাস হৈ পৰোঁ আৰু নিজক নেতিবাচক ভাৱনাৰে ঘেৰি ৰাখোঁ। তেতিয়া এই সমস্যাটো আৰু বাঢ়ি যায়। সেইবাবে নিজক সদায় মানসিকভাৱে সাজু কৰি ৰাখক যিকোনো ধৰণৰ পৰিস্থিতিৰ সৈতে সন্মুখীন হ'বলৈ। ভিডিঅ'টো শেষ কৰাৰ আগত মানুহৰ সৈতে ভয় নকৰাকৈ কথা পাতিব পৰা উপায়সমূহ পুনৰ কৈছোঁ। প্ৰথম উপায় হ'ল নিজৰ আত্মসন্মানক অধিক প্ৰবল কৰক। কাৰোবাৰ সৈতে কথা পাতিবলৈ নিজৰ আত্মবিশ্বাস সদায় লগত ৰাখিব। দ্বিতীয় উপায়টো হ'ল আনৰ সৈতে তুলনা কৰা বন্ধ কৰক আৰু নিজৰ প্ৰতি হীন ভাৱনা বন্ধ কৰক। যেতিয়া আমি নিজৰ তুলনা আন কাৰোবাৰ সৈতে কৰোঁ, তেতিয়া আমি নিজৰ প্ৰতি হীন ভাৱ ৰাখোঁ, যিয়ে এই সমস্যাক আৰু বৃদ্ধি কৰে। তৃতীয় উপায়টো হ'ল নিজক প্ৰত্যাহ্বান দিয়ক। মানুহৰ সৈতে কথা পতাৰ সময়ত অহা ভয় ভাৱটো দূৰ কৰিবলৈ আপুনি নিজক অলপ জটিল পৰিস্থিতিত ৰাখিব শিকিব লাগিব। ইয়াৰ বাবে আপুনি নিজক প্ৰত্যাহ্বান দি শিকিব পাৰে। চতুৰ্থ উপায়, সকলোবোৰ বাৰ্তালাপ ভাল নহ'ব পাৰে। বেয়া অভিজ্ঞতাবোৰ পাহৰি আমি সেই সমস্যাটো সমাধান কৰিব লাগে। পঞ্চম উপায় হ'ল আবদ্ধ হৈ নাথাকিব। এনেধৰণৰ কোনো ভাৱনাক ধৰি লৈ নাথাকিব। সকলো সলনি হ'ব পাৰে আৰু আপুনিও সলনি হৈ যাব। ষষ্ঠ উপায় হ'ল উভয়মুখী ব্যক্তি হ'বলৈ চেষ্টা কৰক। নিজৰ সকলো পৰিস্থিতি অনুযায়ী খাপ খাই চলি যাবলৈ চেষ্টা কৰক, যাতে আপুনি কথোপকথনৰ ভাগ ল'ব পাৰে। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো আপোনাৰ কেনে লাগিছে কমেণ্ট বক্সত মোক নিশ্চয় জনাব। কোনটো উপায় আপোনাৰ বেছি ভাল লাগিল, যিটোৰ সৈতে আপুনিও জড়িত যেন অনুভৱ কৰে, আমাক নিশ্চয় জনাব। আশা কৰিছোঁ ভিডিঅ'টোৰ পৰা আপুনি ভাল কিবা শিকিব পাৰিছে। তেন্তে লগ পাওঁ আন এটা নতুন ভিডিঅ'ৰ সৈতে। আপোনাৰ মূল্যৱান সময় দিয়াৰ বাবে বহুত ধন্যবাদ।